গুড মৰ্ণিং। ফুলখিনি অনা 10 দিন মানেই হ'ল, কিন্তু আজিও সতেজ হৈ আছে। বিহুৰ দিনা তাই আহিছিলেহে, আজি বোলে যাবৰে হ'ল। ৰাতিপুৱা এয়া বৰা চাউলৰ জলপান খাবলৈ লৈছোঁ। বিহু শেষেই হোৱা নাই, জলপান ওলায়েই আছে। ৰ'দত বহি ৰাতিপুৱা চাহকাপ খোৱাৰ আমেজেই বেলেগ। চানডে চব বন্ধ, এতিয়া 12টা বাজিব হৈছে আৰু মই বনাব লৈছোঁ এয়া মুৰ্গী মাংস। আজি আমাৰ ঘৰত আলহী আছেতো, আজি আলহী যাবগৈ মানে, সেইকাৰণে এটা স্পেচিয়েল ঘৰৰ মুৰ্গী মাংস এয়া আলহীক দেখাই দিছোঁ ৰ'ব। এয়া লৰালৰিকৈ মাংসখিনি বনাই ৰেডি কৰি ল'লোঁ। তাৰপাছত এটা কেকৰ অৰ্ডাৰ আছিলে, সেইখিনি বস্তু ৰেডি কৰি লৰালৰিকৈ কেকটো বনাই লৈছোঁ। কেকটো ভিডিঅ' কৰিব থাকিলেই, এইটো হ'ল ফাইনেল লুকটো। তাৰপাছত আজি লগে ভাগে এসাঁজ খাওঁ বুলি সকলো বহিলোঁ। দুপৰীয়া ভাতকেইটা খাই এনেকৈ ৰ'দত বহিলে টোপনিটো যে হেঁচা মাৰি ধৰে আৰু ইটো সিটো কামত ব্যস্ত থাকোঁতে আমাৰ বাইদেউৰ যাবৰে হ'ল। চব যোৱাৰ পাছত এতিয়া ঘৰখন নিজান। সকলো থকাৰ পাছত ঘপকৈ এনেকৈ গুচি গ'লে মনটো যে খুব বেয়া লাগে ন।